হেল্ল' গাইজ, যথেষ্ট ভাল খবৰ। টোটেল আপোনালোকৰ 12,256টা পোষ্ট আহিছে আৰু নেম অফ দ্য পোষ্টত দেখা পাইছে কি ডিপাৰ্টমেণ্টৰ পৰা পোষ্টবোৰ আহিছে। ফাৰ্ষ্ট পোষ্টটোৰ নাম হৈছে যে এছিষ্টেণ্ট অডিট অফিচাৰ চেণ্ট্ৰেল কেডাৰৰ কাৰণে। এইটো যোনটো মিনিষ্ট্ৰী বা ডিপাৰ্টমেণ্ট অফিচ হয়, সেইটো দিয়া আছে যে ইণ্ডিয়ান অডিট এণ্ড একাউণ্ট ডিপাৰ্টমেণ্ট। তাৰপিছত এজ লিমিট দিয়া আছে 18 to 30 years। ঠিক তেনেদৰে এছিষ্টেণ্ট অডিট অফিচাৰ ষ্টেট কেডাৰৰ কাৰণে দিয়া আছে, ইয়াতো আপোনালোকৰ মিনিমাম এজ 18 to 30। এছিষ্টেণ্ট একাউণ্ট অফিচাৰ ষ্টেট কেডাৰৰ কাৰণে দিয়া আছে, এইটো আপোনালোকৰ মিনিমাম এজ 18 to 30 years। ঠিক তেনেদৰে বাকীবোৰ পোষ্টটো ইয়াত ধুনীয়াকৈ মেনশ্যন কৰা আছে পে' লেভেলৰ হিচাপত। দেখা পাইছে ফাৰ্ষ্টটো পে' লেভেল 8 আছিলে, তাৰপিছত পে' লেভেল 7, তাৰপিছত ঠিক তেনেদৰে বহুতো পোষ্ট আছে। মই সকলোবোৰ বিষয়ে বিতংভাৱে বুজাই ক'ম। যদিহে চেনেলটো নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ যদি তেনেকুৱা ধৰণৰ কুইক আপডেট পাব বিচাৰে। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ক'ৰ পৰানো পোষ্ট আহিছে, চেলাৰী কিমান হ'ব, আপোনালোকৰ এজ কিমান লাগিব, কোৱালিফিকেশ্যন কিমান লাগিব, সকলোবোৰ বিষয়ে এই ভিডিঅ'টোত ডিছকাছ কৰিম। দেখা পাইছে আপোনালোকৰ এইটো অফিচিয়েল PDF হয়। এইটো আপোনালোকৰ পোষ্টকেইটা আহিছে SSC CGL ৰ ফালৰ পৰা, যোনটো আপোনালোকৰ কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন বুলি কোৱা হয়। ইয়াত আপোনালোকৰ অনলাইন এপ্লিকেশ্যন 21 মে'ৰ পৰা ষ্টাৰ্ট হৈছে টু 22 জুনলৈকে, অৰ্থাৎ আপোনালোকৰ লাষ্ট ডেট দিয়া আছে 22 জুন। তাৰপাছত আপোনালোকে যোনটো ফি পে'মেণ্ট কৰিব লাগে এপ্লাই কৰোঁতে, সেইটো আপোনালোকে পে'মেণ্ট কৰিব পাৰিব 23 জুনলৈকে। তাৰপাছত যদিহে আপোনালোকৰ এপ্লাই কৰোঁতে কিবা ভুল হয়, তেনেহ'লে উইণ্ড' কাৰেকশ্যন অৰ্থাৎ কাৰেকশ্যন উইণ্ড'খন আপোনালোকৰ অ'পেন থাকিব 29/6 অৰ্থাৎ 29 জুনলৈকে আপোনালোকে এপ্লিকেশ্যনখন কাৰেক্ট কৰিব পাৰিব। তাৰপিছত যোনটো টেণ্টেটিভ চিডিউল হয় টায়াৰ 1 এক্সামৰ কাৰণে, সেইটো আপোনালোকৰ আগষ্ট বা ছেপ্টেম্বৰত ৰাখিছে। তাৰপাছত যোনটো টায়াৰ 2 হয় কম্পিউটাৰ বেছড এক্সামিনেশ্যন হয়, দুয়োটাই আপোনালোকৰ এইটো ডিচেম্বৰত হ'ব বুলি ইয়াত মেনশ্যন কৰা আছে। তাৰপিছত দেখা পাইছে ইয়াত মই কৈছোঁৱে যে ডিটেইলছ অফ দ্য পোষ্টত সকলোবোৰ পোষ্টৰ নাম দিয়া আছে একৰ্ডিং টু দেয়াৰ পে' লেভেল। ফাৰ্ষ্ট পে' লেভেল 8ৰ হিচাপত 47,600ৰ পৰা 1,51,100লৈকে এইকেইটা পোষ্ট দেখা পাইছে যে এছিষ্টেণ্ট অডিট অফিচাৰ চেণ্ট্ৰেলৰ কাৰণে, এছিষ্টেণ্ট অডিট অফিচাৰ ষ্টেটৰ কাৰণে, এছিষ্টেণ্ট একাউণ্ট অফিচাৰ ষ্টেটৰ কাৰণে। ইয়াত আপোনালোকৰ এজ লিমিটটো হৈছে 18 পৰা 30 বছৰলৈকে। ঠিক তেনেদৰে আপোনালোকৰ মিনিষ্ট্ৰী ডিপাৰ্টমেণ্ট অফিচ কেডাৰ সকলোবোৰ মেনশ্যন কৰা আছে কোনটো ডিপাৰ্টমেণ্টৰ পৰা আপোনালোকৰ নিযুক্তিটো হ'ব। তাৰপাছত যদিহে আপোনালোকে এই PDFটো চাব বিচাৰে, ভালদৰে পঢ়িব বিচাৰে, তেনেহ'লে ডেছক্ৰিপশ্যন বক্সত মোৰ টেলিগ্ৰামৰ লিংক আছে, তাত জইন হ'ব পাৰে। তাতে মই এই PDFটো দি দিম, আপোনালোকে ডাউনলোড কৰি চাব পাৰিব। ঠিক তেনেদৰে পে' লেভেল 7ত দেখা পাইছে চেলাৰীটো হ'ব 44,900 to 1,42,400লৈকে। এইকেইটা আণ্ডাৰত পোষ্টকেইটা হৈছে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ। গোটেইকেইটা দেখা পাইছে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, কিন্তু ইয়াৰ যোনবোৰ ডিপাৰ্টমেণ্ট হয়, মিনিষ্ট্ৰী হয়, সকলোবোৰ বেলেগ বেলেগ হয়। ফাৰ্ষ্টটো হৈছে চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েট ছাৰ্ভিচ। এইটোৰ কাৰণে আপোনালোকৰ এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ বিচাৰিছে, এজ লিমিটটো দিয়া আছে 20 to 30 years। ঠিক তেনেদৰে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ এইটো আপোনালোকৰ ইণ্টেলিজেঞ্চ ব্যুৰৰ পৰা হয়, 18 পৰা 30 বছৰ বিচাৰিছে এইটোৰ কাৰণে। তাৰপিছত থাৰ্ডটো হৈছে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, এইটো আহিছে মিনিষ্ট্ৰী অফ ৰেলৱেজৰ পৰা, এইটোৰ কাৰণে বিচাৰিছে 20 পৰা 30 বছৰ। ঠিক তেনেদৰে অন্য সকলোবোৰ ডিপাৰ্টমেণ্টৰে পোষ্টবোৰ মেনশ্যন কৰা আছে। দেখা পাইছে 8 নম্বৰটো হৈছে ইনস্পেক্টৰ অফ ইনকাম টেক্স। এইটো আপোনালোকৰ যোনটো ইনকাম টেক্সৰ ইনস্পেক্টৰ হয়, সেই আপোনালোকৰ SSC CGL ৰ পৰাই আপোনালোকক নিৰ্বাচন কৰা হয়, অৰ্থাৎ SSC CGL পাছ কৰিয়ে যোনটো ইনস্পেক্টৰ হয় ইনকাম টেক্সৰ, সেইটো পোষ্ট পাব পাৰি। এইটো আপোনালোকৰ এজ লিমিট দিয়া আছে 18 পৰা 30 বছৰ। ঠিক তেনেদৰে সকলোবোৰ পোষ্ট ইয়াত ধুনীয়াকৈ মেনশ্যন কৰা আছে। দেখা পাইছে ছাব ইনস্পেক্টৰ CBI ইনস্পেক্টৰ পোষ্ট ডিপাৰ্টমেণ্টৰ পোষ্টৰ কাৰণে, ইনস্পেক্টৰ চেণ্ট্ৰেল ব্যুৰ অফ নাৰ্কটিক্স এণ্ড মিনিষ্ট্ৰী অফ ফাইনেন্স এইটোৰ কাৰণে দিয়া আছে। তাৰপিছত দিয়া আছে যে পে' লেভেল 6ৰ আপোনালোকৰ পে'টো হ'ব 35,400ৰ পৰা 1,12,400লৈকে। এইকেইটা পে' লেভেলৰ আণ্ডাৰত যোনকেইটা পোষ্ট আছে দেখা পাইছে এছিষ্টেণ্ট ছেকশ্যন অফিচাৰ, এক্সিকিউটিভ এছিষ্টেণ্ট, ৰিচাৰ্চ এছিষ্টেণ্ট, ডিভিজনেল একাউণ্টেণ্ট, ছাব ইনস্পেক্টৰ, সকলোবোৰ পোষ্টৰ নাম ধুনীয়াকৈ ইয়াত মেনশ্যন কৰা আছে। তাৰ লগতে সকলোবোৰ ডিপাৰ্টমেণ্ট আৰু এজ লিমিটটো মেনশ্যন কৰা আছে। আপোনালোকে ভালদৰে চাই ল'ব যে কি পোষ্ট আহিছে বা পে' লেভেল কিমানৰ পৰা পোষ্ট আহিছে। টেলিগ্ৰাম চেনেলতে এই সকলোবোৰ PDF পাই যাব। আৰু যদিহে মই এইবোৰ কৰি থাকোঁ, ভিডিঅ'টো বহুত দীঘল হৈ যাব, সেইকাৰণে আপোনালোকে নিজে ডাউনলোড কৰি PDFটো চাই ল'ব। মই বাকীবোৰ ইনফৰমেশ্যন দি আছোঁ এতিয়া। মই আপোনালোকক কৈছিলোঁৱে যে আপোনালোকৰ চিডিউল ট্ৰাইব বা চিডিউল কাষ্ট বা OBC, PWBD সকলোৰে কাৰণে এজ ৰিলেক্সেশ্যন থাকিব। দেখা পাইছে ST আৰু SC কাৰণে 5 বছৰ, OBC কাৰণে 3 বছৰ, PWBDৰ কাৰণে 10 বছৰ, আৰু PWBD OBCৰ কাৰণে 13 বছৰ, PWBD ST আৰু SCৰ কাৰণে 15 বছৰ। ঠিক তেনেদৰে সকলোৰে কাৰণে এজ ৰিলেক্সেশ্যন মেনশ্যন কৰা আছে, যাৰ কাৰণে এপ্লিকেবল হয়। তাৰপিছত দেখা পাইছে যে এছেঞ্চিয়েল এডুকেশ্যনেল কোৱালিফিকেশ্যন দিয়া আছে। মই কৈছোঁৱে যে এইটো CGL হয়, অৰ্থাৎ কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন হয়। ইয়াত আপোনালোকৰ যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেওঁলোকৰ কাৰণে এই পোষ্টবোৰ হয়, তেওঁলোকে এই পোষ্টবোৰত এপ্লাই কৰিব পাৰিব। এতিয়া চাওঁ আহক আপোনালোকে এপ্লাই কেনেকৈ কৰিব। দেখা পাইছে হাউ টু এপ্লাইত মেনশ্যন কৰা আছে যে এপ্লিকেশ্যন মাষ্ট বি ছাবমিটেড অনলি ইন অনলাইন মোড এট নিউ ৱেবছাইট অফ SSC হেডকোৱাৰ্টাৰ্ছ, ডেট ইজ ssc.gov.in। তাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। নহ'লে SSC এটা মোবাইল এপ্লিকেশ্যন আছে, সেই মোবাইল এপ্লিকেশ্যনটো ডাউনলোড কৰি তাতো আপোনালোকে SSCৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াত আৰু এটা পইণ্ট মেনশ্যন কৰিছে, যদিহে আপোনালোকে ভেৰিফাই কৰোঁতে অৰ্থাৎ আধাৰ বেছড অথেণ্টিকেশ্যন কৰে, তেনেহ'লে আপোনালোকৰ ৰিজেক্ট হোৱাৰ চান্সেছ বহুত কমি যাব।
কিয়নো বহুতৰে ৰিজেক্ট হৈ যায় বিকজ অফ ফটোগ্ৰাফ এণ্ড ছিগনেচাৰ নিমিলাৰ কাৰণে যদি আপোনালোকে আধাৰ বেছড অথেণ্টিকেশ্যন কৰে তেনেহ'লে আপোনালোকৰ যোনটো ৰিজেকশ্যন হয় সেইটো ৰিজেকশ্যন বহুত কমি যাব দেখা পাইছে এপ্লিকেশ্যন ফিজ দিয়া আছে যে ফি পেয়েবল 100 rupees তাৰপিছত দিয়া আছে যে ওমেন কেণ্ডিডেটছ এণ্ড কেণ্ডিডেট বিলংগিং টু শিডিউল কাষ্ট শিডিউল ট্ৰাইব পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিছেবিলিটি এণ্ড এক্স ছাৰ্ভিচমেন এলিজিবল ফৰ ৰিজাৰ্ভেশ্যন আৰ এক্সেমটেড ফ্ৰম পে'মেণ্ট অফ ফিজ আপোনালোক যদিহে আনৰিজাৰ্ভ হয় বা OBC হয় MOBC হয় তেনেহ'লে আপোনালোকে ফি পে'মেণ্ট কৰিব লাগিব 100 rupeesৰ আৰু যদিহে ওমেন হয় তাৰ লগতে ST SC যিসকল লোক আছে বা এক্স ছাৰ্ভিচমেন বা পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিছেবিলিটি তেওঁলোকৰ কাৰণে কোনো ধৰণৰ ফি পে'মেণ্ট কৰিব নালাগে যোনটো এপ্লিকেশ্যন ফিজ হয় তেওঁলোকৰ কাৰণে এক্সেমটেড হয় আপোনালোকে ফি পে'মেণ্টটো UPI এপৰ থ্ৰুদি কৰিব পাৰে নহ'লে নেট বেংকিং নহ'লে ভিছা মাষ্টাৰ কাৰ্ড যিবোৰ কাৰ্ড আছে ডেবিট কাৰ্ড সেইবোৰে আপোনালোকে যোনটো 100 rupeesৰ পে'মেণ্টটো সেইটো কৰিব পাৰে তাৰপিছত দি আছে যে চেণ্টাৰ অফ এক্সামিনেশ্যন আপোনালোকে এক্সামটো ক'ত গৈ দিব লাগিব আমি চাওঁ হওক আমাৰ অসমৰ কাৰণে ইয়াত মেনশ্যন কৰা আছে দেখা পাইছে যোনটো 5 নম্বৰ পইণ্ট আছে তাত দিয়া আছে যে ইটানগৰ ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰ সকলোবোৰ মেনশ্যন কৰা আছে এইটো আপোনালোকৰ নৰ্থ ইষ্টাৰ্ণ ৰিজনৰ কাৰণে হয় অৰুণাচল প্ৰদেশ আছাম মণিপুৰ মেঘালয়া মিজোৰাম নাগালেণ্ড এণ্ড ত্ৰিপুৰাৰ কাৰণে এক্সামিনেশ্যন চেণ্টাৰ এইবোৰ দিয়া আছে অসমৰ কাৰণে ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ তেজপুৰ এইকেইটা আপোনালোকে চেণ্টাৰত এক্সামটো দিব লাগিব যোনটো আপোনালোকে চুজ কৰে এতিয়া চাওঁ হওক স্কিম অফ দ্য এক্সামিনেশ্যন আপোনালোকৰ এক্সামটো কেনেকুৱা ধৰণৰ হ'ব দেখা পাইছে দুটা টায়াৰত এক্সামিনেশ্যনটো হ'ব টায়াৰ 1 আৰু টায়াৰ 2 আপোনালোকে যদিহে টায়াৰ 1টো কোৱালিফাই কৰে তেতিয়া আপোনালোকে টায়াৰ 2 যোনটো এক্সাম হয় সেইটো দিব লাগিব আৰু ইয়াত ধুনীয়াকৈ মেনশ্যন কৰা আছে কি আপোনালোকৰ চিলেবাছ হ'ব কি আপোনালোকৰ ছাবজেক্টৰ পৰা কুৱেশ্যনবোৰ আহিব দেখা পাইছে জেনেৰেল ইণ্টেলিজেঞ্চ এণ্ড ৰিজনিঙৰ পৰা কিমান মাৰ্কছ আহিব সকলোবোৰ মেনশ্যন কৰা আছে জেনেৰেল এৱাৰনেছ কোৱান্টিটেটিভ এপ্টিটিউড ইংলিছ কম্প্ৰিহেনশ্যন সকলোবোৰ ইয়াত মেনশ্যন কৰা আছে তাৰ লগতে যোনটো টায়াৰ 2 এক্সামৰ কাৰণে তাৰ কাৰণেও কি পেপাৰ থাকিব কি কোৰ্চ হ'ব বা কি ছাবজেক্টৰ পৰা আপোনালোকৰ কুৱেশ্যনবোৰ সোধা হ'ব টাইম লিমিট কিমান থাকিব সকলোবোৰ ইয়াত ধুনীয়াকৈ মেনশ্যন কৰা আছে আপোনালোকে PDFটো ডাউনলোড কৰি ভালদৰে পঢ়িব পাৰিব আৰু ভালদৰে বুজি ল'ব যে কি চিলেবাছ হয় কেনেকৈ আপোনালোকে পঢ়িব লাগিব এইটো আছিল ভিডিঅ' যদিহে ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ যিটো এনেকুৱা ধৰণৰ কুইক আপডেটছ পাব বিচাৰে থেংক ইউ